আগতে এদিন দেখুৱাইছিলোঁ যে ভাতিটো বনাই আছে বুলি, আৰু আজি ভাতিটো বনাই কমপ্লিট হৈ গ'ল। এয়া মিষ্টাৰে ভাতিটো এতিয়া আকৌ নতুনকৈ ধুনীয়াকৈ মুচি দিছে। The next day, ভাতিটো যিহেতু এতিয়া জ্বলাব লাগিব, ভাতিটো জ্বলোৱাৰ আগত সেইকাৰণে অকণমান পূজা কৰিব লাগিব, আৰু সেই পূজাৰ কাৰণে আমি এতিয়া পায়স বনাই আছোঁ। এইফালে চাওক, মোৰ ৰান্ধনি, আপুনি ৰান্ধনি। ইতিমধ্যে পূজাৰ কাম হৈ গ'ল। তাৰপিছত আমি সকলোৱে মিলি এই পায়স খালোঁ। আৰু লখিমপুৰত থকা মাহীজনীৰ গাটো ইমান ভাল নহয় বুলি শুনি মা আৰু মাহীহঁত ভাত খাই লৰালৰিকৈ তালৈ গুচি গ'ল। এতিয়া 2 বছৰ বেছি হ'ল।